কবিতাৰ শিৰোনাম প্ৰেমত পৰিব নোৱাৰো তোমাৰ। কথা নীলোৎপল দত্ত। ক্ষমা কৰিবা, মই তোমাৰ প্ৰেমত পৰিব নোৱাৰো। যদিহে ভালপোৱাৰ প্ৰমাণ দিবলৈ গৈ উন্মুক্ত দুহাত ব্লেডেৰে ৰক্তাক্ত কৰা, সেয়াতো প্ৰেম নহয়, নহয় ত্যাগৰ মন্ত্ৰ। এয়া কাৰোবাক আকৰ্ষণৰ ষড়যন্ত্ৰ। ইমান দুৰ্বল নহয় মোৰ মন যে তোমাৰ অমানসিক কাৰ্যত নিমিষতে বিচলিত হ'ব। ইমানো স্বাৰ্থপৰ নহয় মোৰ প্ৰেম যে ভালপোৱাৰ প্ৰমাণ লৈ তোমাৰ দুহাত ৰাঙলি কৰিব। প্লিজ ক্ষমা কৰি দিবা, প্ৰেমত পৰিব নোৱাৰো তোমাৰ যদিহে তুমি এনেকুৱা কৰা। দুৰ্দান্ত প্ৰেমিক হৈ নোযোৱা তুমি যদিহে সুউচ্চ বিল্ডিঙৰ পৰা জঁপিয়াই আত্মজাহ যোৱাৰ চেষ্টা কৰা। এয়াতো তোমাৰ বাহ্যিক আন্দোলন। মইতো নাজানিম তোমাৰ হৃদয়ৰ আঁৰত থকা গোপন নিয়ম। সেইবাবেই কৈছোঁ, ঘৃণাৰ পাত্ৰ নকৰিবা তোমাৰ পবিত্ৰ প্ৰেমক। তোমাৰ দুঃসাহসিকতাই নোৱাৰে মোহিব মোৰ নিভাঁজ মনক। প্ৰাপ্তিৰ হাবিয়াসত হাবুডুবু খাই হাজাৰ প্ৰতিশ্ৰুতি দিলেই প্ৰেমত পৰি নাযাম তোমাৰ। প্ৰতিশ্ৰুতিৰ মাজতো দেখোন নিহিত হৈ থাকে প্ৰতাৰণাৰ গোপন ভাষা। হিয়া উজাৰি হাজাৰ বাৰ ভাল পাওঁ বুলি ক'লে ব্যাকুল হৈ নাযাওঁ মই। কি জানি প্ৰতিহত কৰিব মোৰ উমাল প্ৰত্যাশা। সেইবাবে কৈছোঁ, মগজুৰে নহয় হৃদয়েৰে মোক আকৰ্ষণ কৰা। বাহ্যিক নহয়, তোমাৰ অন্তভাস প্ৰদৰ্শন কৰা। তেতিয়াহে জানিম মই তোমাৰ হৃদয়ত সঞ্চিত প্ৰেমৰ গভীৰতা। যদি নোৱাৰাই এইবোৰ কৰিব, তেন্তে ক্ষমা কৰিবা, প্ৰেমত পৰিব নোৱাৰো তোমাৰ।